used to be solid, not falling apart. Things never not okay when you. Hello guys, welcome back to my YouTube channel. আজি অলপ এইটো ভিডিঅ' বুলিও কওঁ, ভ্লগ নহয়, এইটো ভিডিঅ'। এনেই আছোঁ ঘৰতে পঢ়ি মেলি বাগৰি বিচনাতে, সেইখন বিচনা দেখিছে ইয়াতে বাগৰি মেলি আছোঁ আৰু ভাবিলোঁ কিনো কৰিম, একো ভিডিঅ' আপলোড দিবলৈও নাইও, দিম মানে পিছত প্লেনিং এটা চলি আছে। আজি অলপ এনেই GTA 5কে খেলোঁ, তাকে চাওঁ, আপোনালোকো দেখুৱাই আছোঁ খেলি গেম প্লে। ইমান ভাল নেখেলোঁ মানে নেখেলোঁ মই বহুত দিনৰ মূৰত আজি অন কৰিছোঁ ডেস্কটপ। এনেই মই অনেই নকৰোঁ, এনেকেই এনেই পৰি থাকে। কেতিয়াবা ভিডিঅ' এডিট কৰিবলৈ অন কৰোঁ, নহ'লে নকৰোঁৱে মানে, এনেকেই এনেই পৰি থাকে। তাকে আজি অলপ খেলিম। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আৰু এইটো ফ্ৰীয়ে হয়, কৰি দিব, একো নাযায়, মাটি বাৰী কৰি থ'ব। আহি গ'লোঁ আমি GTA 5ত। ব'লক এতিয়া ফকতীয়া অসমীয়া ষ্ট্ৰীম, মানে মই ফকতীয়া দেই, মোৰ গেম প্লে ফকতীয়া, সেইটো কৈছোঁ। আৰম্ভ কৰোঁ ফকতীয়া গেম প্লে। মোৰ গেৰেজত আছে এখন লেম্ব। মোৰ বাইকৰ কালাৰ দেখিছেনে? এইখন এম্বুলেঞ্চ কিয় আহিছে ইয়াত? কিয় আহিছ দাদা, কিয় আহিছে ইয়ালৈ? দাদা 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 পলাইছে কিয়? দাদা দাদা পলাইছে কিয়? এইবিলাক মাৰিয়ে দিম আৰু, সেইটো বাচি লৈ পায়। গুলিয়ে চেচ হৈ গ'ল মোৰ এইবিলাক মাৰোঁতে। ৰিলোড কৰোঁতে টাইম লাগে যে। সেইটো নমৰিলে পলাল। ব'লক আমি এতিয়া যাওঁ, এইখন পাৰ হৈ লওঁ। কেনি আহিছিলোঁ আমি? এইফালে আহিছিলোঁ পাই। মই কি কৈ আছিলোঁ? এইকেইদিন মানে লোকৰ গাড়ীখনকে লৈ যাওঁ, লোকৰ গাড়ী ঘুগুলা কৰি দিলেও মোক কি যায়। উঠিলে চুৰ কৰিছে, তাৰ চুৰ মানে কৈ আছিলোঁ মই এইকেইদিন ভিডিঅ' বনাবলৈতো একো নাই, মানে ক'তো যোৱাও নাই মই তেনেকৈ। বাইকৰ অলপ কাম কৰি আছোঁ, মানে গিয়াৰকেইটা সলাব লাগে, মোৰ কালাৰিং গিয়াৰ লগাব লাগে, অৰ্ডাৰ কৰিব লাগিব। বিচাৰি পাইছোঁ এটা জেগাত, কিন্তু মানে বিশ্বাস নাই যে সেইটো বস্তুৱে আহিব, বেয়াও দি দিব পাৰে, কি ঠিক। তাৰপিছত ক'ৰবাত মানে যোৱাৰ কথা ভাবি আছোঁ, কি হয় এতিয়া ভগৱানৰ কৃপাত কেনি যাব পাৰোঁ। ডিচেম্বৰ মানতে যাম চাগে ক'ৰবাত, তাৰপিছত আকৌ জানুৱাৰীত যাম, ষ্টপ গৈ থাকিম আৰু। এতিয়া আমি যাম, ইয়াতে ফুৰিয়ে আছোঁ বাৰু, ইয়াত অলপ আগলৈকে যাম ফুৰিবলৈ, ভাল লাগিব। আগতে প্ৰথম যেতিয়া মোৰ লেপটপ এটা কিনিছিলোঁ মেট্ৰিক পাছ কৰি, তেতিয়া পূৰা একদম সেইটো i3 আছিল নেকি, i3 প্ৰচেছৰ আছিল, আৰু কিবা এনেই গ্ৰাফিক্স এটা থাকে যে AMD গ্ৰাফিক্স এটা আছিলে। তাত মই 40 FPS GTA 5 খেলোঁ, মানে ইমানেই লেগাই, মানে গাড়ী চলাব নোৱাৰি, তথাপিও মই খেলিছিলোঁ। কিন্তু কম খেলিছিলোঁ নেকি? ৰ'ব দিন কৰি লওঁ, মই গোটেই একদম GTA 5টো মোড কৰা আছে। এই গানটো অফ কৰি লওঁ, পাহৰি গৈছোঁ। কপিৰাইট আহিলে চেছ আৰু। ৰাতিপুৱা সময় ভাল লাগে ন। ব'লক এইখন এতিয়া অফ ৰোড কৰিম, কিমান দূৰ যায়। ইমান নাযায় এইখন অফ ৰোডত। ভিডিঅ' সেইদিনাখন দিলোঁ, ভিডিঅ'বোৰত ভিউজেই নাহে, সেইটো কাৰণে মানে বেয়া লাগে আৰু।
সেইদিনাখন দিছোঁ আপোনাৰ দাদাজনে কাৰবাছ খুলিছে সেইটোৰ ওপৰত মানে এনেই ভিডিঅ' এটা বনালোঁ আৰু বহুত দিন বনোৱা নাছিলোঁ বোলো মাহে কমৰ ভিডিঅ' এটা বনাওঁ কিনো নহ'লে আকৌ এইটো নবনাওঁতে ডাউন হৈ যাব এতিয়া 413 নে 12 ছাবস্ক্ৰাইবাৰ আছিলে এতিয়া যদি কমি যায় সেইটো আৰু হেৰুৱাব লাগে মানে যদি ভিডিঅ' নিদিওঁ সেইটো হেৰুৱাব লাগে তেন্তে কি হ'ব লাভটোতো একো নাই এটা দুটা ভিডিঅ' দি থাকিম এনেকেই মাজে মাজে আহি যদি মন যায় দেৰি দিম মাজতে মাইকৰ প্ৰব্লেম দিলে সেইকাৰণে বাৰু মানে মিছ হৈ গ'ল আৰু সেইকাৰণে মানে ভিডিঅ' দিয়া কাৰণ মাইক নহ'লে আৰু মই সদায় ভইচ অভাৰ দি ভাল নালাগে আৰু নিমিলেও তোমাৰ কি হয় আপোনাৰ কৰি কিবা থাকোঁ কৈ কিবা থাকোঁ সেইটো টাইপত হৈ যায় এইটো বহুত ফেমাছ প্লেচ GTA 5 ভালকৈ দেখাই দিছোঁ ৰ'বা ড্ৰোন শ্বট ইয়াত ড্ৰোন শ্বট ল'ব পাৰি ৰিয়েল লাইফত ড্ৰোন এখন কিনিবলৈ 2 টকা এটা নাই আণ্ডাৰগ্ৰাউণ্ড শ্বটো আছে হ'ব সোমাই যাম ভিতৰত একোৱেই নাই এয়া তলৰ পৰা গোটেই আৰ্কিটেক্সাৰ কোনোবা যদি ইঞ্জিনিয়াৰ আছে তো মোৰ ঘৰত বনাই দিব এটা ফ্ৰীতে এইখন আমাৰ গাড়ী এখন উঠাই দিওঁ নেকি এনেকৈ এৰি দিওঁ ৰ একোৱেই নহয় দেখোন বাহ তাতকৈও ওপৰত এখন একোৱেই নহয় ছেফটি তাগৰা মানে তাৰপিছত ভিডিঅ' দিম আৰু নতুন চিৰিজ কেইটামান আহিব আমি চলো নহয় মানে এখন বাইকত দুটা যাম এইটো কি বুলি ক'ম আৰু কিবা এটা তেনেকৈ যাম এটা জেগালৈ মানে ফুৰিবলৈ তেতিয়া ব্লগ বনাম চাগে ভালকৈ একদম নতুন ষ্টাইলত খুচুৰি জমনি কৰি বিন্দাছ ভিডিঅ' বনাম যদি আপোনালোকে ভাল পায় আৰু তেতিয়া ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব অলপ ভিউজটো আহিলে ভাল লাগে নহ'লে 200টা ভিউজত কোনটো আৰু ভাল লাগিব আৰু মনটো আগৰ নিচিনাই আগতে ভাল লাগে ভিডিঅ' মেঘালয়ৰ চিৰিজকেইটা প্ৰথম যোনটো এপিছ'ড আছিলে সেইটোতো ইমান একোৱেই নাছিলে অকল তালৈ গৈছোঁ গৈ পেলাই যি কৰিছোঁ ক'ত খাইছোঁ কি কৰিছোঁ ৰখিছোঁ মুতিবলৈ ৰখিছোঁ আমুকে সেইটো নাই দেখুৱাব মুতিবলৈ ৰখাটো দেই তাৰপিছত সেইটো চিৰিজত মানে সেইবিলাক কৰি থাকোঁতে মানে 700 কিমানটা ভিউজ আহিছে 1000 ভিউজ নালাগে 700 ভিউজ আহিছে সেইটোৱে যথেষ্ট আৰু মানে মনটো ভাল লাগিছে 700 ভিউজ আহিছে কিন্তু তাৰ পিছৰ চিৰিজকেইটাত একদম লাষ্ট চিৰিজ যোনটো অলপ কিছুমান আছিলে আৰু ভাল চিন কেইটামান সেইটোত আহিছে আপোনাৰ 253 চামথিং মই চোৱা নাই চাব লাগে মই এবাৰ চাইছিলোঁ আগতে 253 নে কিমান আহিছে প্ৰথমটো 189টা আছিলে মই চাওঁতে এতিয়াও এইটো যোনটো মই ৰিচেণ্টলি পষ্ট কৰিছোঁ ভিডিঅ' সেইটোতো 189টাই আছে নে কিমান আছে জানো পাহৰি তেনেকৈ মানে 200 ভিউজ কিবা কিবি হ'লে মানে মনটো ভাল নালাগে মনটো মৰি থাকে যে ইমান ভিডিঅ' বনাওঁ মাইক চাইক বেয়া হ'লেও ভইচ অভাৰ দিওঁ উপায় নাই মানে ভিউজ নাহে যে সেইকাৰণে মনটো বেয়া লাগে অন্য কথা একো নাই বাকী ব'লক এতিয়া কাৰোবাক পিটিব যাওঁ কাক মাৰিম এতিয়া এইটো চাগে গাড়ী চলাব জান নেকি ফালিম এতিয়া গাড়ী আছে ওহো এখন গুষ্টি মাৰি দিলোঁ মই গাড়ী চেচ ৰ'ব মানে গাড়ীৰ হেৰি এটা অন কৰা আছে এইটো অফ কৰি লওঁ গাড়ীখন তেতিয়া কিমান ডেমেজ হৈছে গম পাই যাব আপোনালোকে মই একো ভাল নচলাওঁ অটো ৰিপেয়াৰ অফ এতিয়া চাব গাড়ী ডেমেজ মই যেতিয়া খুনাম আৰু তেতিয়া স্ক্ৰেচ বহাম মানে যেইবাৰ খুনিম তেইবাৰ স্ক্ৰেচ বহিব সেইটো গম পাই যাব মই যে কিমান ভাল ড্ৰাইভিং কৰোঁ পুটুকা পেলাই দিম গাড়ী বাপ এই গৈছিলে গ'ল বেয়া কথা কিয় কৈছ মানুহতে দেখিছাম নাই চলাব জান নেকি পিছফালৰ পৰাহে মাৰিছোঁ দেখিছে ইণ্ডিকেটৰ দি দিছোঁ নাই দিয়া বাৰু আমাৰ গৰু এনেকৈ থাকিলেহেঁতেন ইমান চিনচিয়াৰকৈ আমাৰ গৰু ৰাস্তাত এনেকৈ দানা অকণ দি দিলে শুই থাকিব এনেকুৱাত আহি গৰু শুই থাকিব এৰাল থাকিব খুটি এটা থাকিব
কোনোবা এটা পৰিব আহি পেলাই এৰাডাল লাগি ইমান চিনচিয়াৰ কৰোঁ চাওক না গেমতো ইমান চিনচিয়াৰ কৰোঁ কাৰোবাক গাখীৰ লাগিলে কওঁ মই ইয়াৰ পৰা দি থৈ আহিব পাৰিম মুঠনা ঘৰে ঘৰে গৈ এইকেইটা চা চেল্ফি উঠিছে মানুহক ডিষ্টাৰ্ব কৰি ভাল লাগে দাদা অ' দাদা 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 Hey, what up, my nigga? Yo. গান শুনিব নেকি গান গান শুনিব ৰ'ব অঁ গানটো শুনি যাওক ক'লৈ গৈছে অঁ আৰে মই গীটাৰ এখনটো উলিয়াব দিয়ক ক'লৈ গৈছে ভাল তোমাৰ ঐ কাক দম দিছ তই হা কাক দম দিছ কাক দম দিব তই হা চালা নেকেড কেটেগৰী বাইকে ভাল পাওঁ মই চিনেমেটিক চাব মন গৈছে ন এতিয়া আমি চাম চিনেমেটিক এইটো চিনেমেটিক চাওক সেইকাৰণে মানুহে বাইক চলাওঁতে সদায় আগফালে চাব লাগে হেলমেট সদায় পিন্ধিব বাইক চলালে What the hell is that? আমি যেনেকৈ যদি এনেকৈ যাওঁ নহয় 180 মানত মানে পাৰ হৈ ফ্লাই বাই দি কাৰোবাক কাপুটে কৈ এইটো জহন নামে যাব এইটো মৰিব এইটো এনেকৈ ক'ব বাৰ্ণ আউট লাগে ব্ৰ অঁ পাৰিবা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এইটো বাৰু ইনলাইন 4 নেকি ফায়াৰ্ছত কেইটা চাওক না এইটো দেখাম চিনেমেটিক পৰিলেতো মৰিলেতো এনেকুৱা চিনেমেটিকো নালাগে য'ত মই মৰি যাওঁ এক্সিডেণ্ট হৈ যাওঁ তলৰ পৰা দেখুৱাইছোঁ এইয়া চিনেমেটিক চাওক গাড়ীত মজা লাগিব চিনেমেটিক ৰ'ব গাড়ী এটা You still hard, huh? গাইজ ভিডিঅ'টো এণ্ড কৰোঁ আৰু ব'লক অলপ ভাল জেগা এটালৈ যাওঁ গাড়ী এখন লৈ ধুনীয়া অ'ডি এখনকে লৈ যাওঁ ৰ'ব সাউন্ডটো শুনাই দিও নেকি তো গাইস ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবটো নাপাহৰিবই আৰু অলপ মৰমবোৰ দেখাব ভিডিওছত তেতিয়া মানে ভিডিওটো বনাব মন যায় যে ভিউজ আহিছে আৰু এয়া আমাৰ ফ্ৰেঙ্কলিনে পুৰা সিগাৰেট ফুকি ফ্ৰেঙ্কলিন হাই কৈ দিয়া হাই 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 নকোৱা অসভ্য সিগাৰেট খাব আছে মানুহ লাজ নাই মা বাপে শিক্ষা দিছে তোৰ হা সালা
তো ভিডিঅ' ইয়াতে এণ্ড কৰোঁ, বেছি ধেমালি কৰি নাথাকোঁ, ফকতীয়ামি কৰি নাথাকোঁ। নতুন নতুন ভিডিঅ' আহি থাকিব এনেকেই, কিছুমান গেম প্লে' কিবা কিবি আগেৰা দিম আৰু কিবা কিবি। ভাল লাগিলে ক'ব, এনেকুৱা ভিডিঅ' আৰু বনাব লাগে যদি মানে আপোনালোকে লাইক কৰিব, কমেণ্টত ক'ব মানে, আৰু যদি বনাব লাগে এনেকুৱা ভিডিঅ' আৰু। এইটো অলপ মানে বেলেগ টাইপত বনাব গ'লে, এইটো ষ্ট্ৰীমো নহয়, এইটো জাষ্ট গেম প্লে আৰু এনেই ফকতীয়া আমি বকি থাকিম আৰু মানে জিছ। তো এনেকুৱা ভিডিঅ' লাগিলে ক'ব। নতুন নতুন ভ্লগ দিম আৰু ভাল ভাল ছিৰিজ দুটা আহিব। চাই লওঁ, যদি গোপ্ৰ মাইকটো যদি ভালে কুশলে থাকে, মাইকৰ প্লেচমেণ্টটো যদি ভাল জেগাত কৰোঁ, যদি নইজ নাহে, মই মাথা মাৰি আছোঁ এইকেইদিন কি কৰিব পৰা যায়। বাকী ঠিক আছে দিয়ক, আজিলৈ ইমানতে। থেংক ইউ। You got me running in a circle. I'm just trying to find my way back to you.